পালোহি। ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি মই আপোনালোকক দেখাম আমাৰ হোম টুৰ। তো ব'লক আপোনালোকক মই দেখাওঁ। এইটো আমাৰ প্ৰাৰ্থনা গৃহ, গোসাঁই ঘৰ। আপোনালোকক ভিতৰটো নেদেখাওঁ দেই, বাহিৰৰ পৰাই আপোনালোকক দেখাই দিছোঁ। এইখন আমাৰ ড্ৰয়িং ৰুমলৈ যোৱা এণ্ট্ৰেন্স ড'ৰ। এইফালে আমি এনেকৈ খুলিম, তাৰপিছত আপোনালোকে পৰ্দাখন দেখিব, তাৰপিছত এনেকৈ, তাৰপিছত চিধা আপোনালোকে দেখিব ড্ৰয়িং ৰুম। তাৰপিছত এইকেইটা টেকেলি যোনকেইটা আপোনালোকে দেখিছে, এই টেবুলখনৰ ওপৰত 3টা টেকেলি আছে। এই টেকেলিকেইটা মানে দৈ আছিলে তাত, খালি দৈবোৰ আমি মানে খাই পেলালোঁ আৰু ভালকৈ ধুই ঘঁহি মেলি আমি এনেকৈ আঁকি দিছোঁ, ভালকৈ ড্ৰয়িং কৰি দিছোঁ 3টা টেকেলি। তাৰ ওপৰতে এটা ফুল থোৱা গৈছে। ফুলটো পেপাৰখন বেছি কালাৰফুল নহয়, হ'লেও এনেকৈ থোৱা গৈছে। তাৰপিছত টেবুলখনৰ তলত মহা থৈছোঁ, বেতৰে হয় মহাটো। এইখন আমাৰ ডাইনিং টেবল। এইফালে এটা চুটকেছ আছে, চৰি গাইজ, কিতাপ থোৱা শ্ব'কেছ আৰু 2খনমান ফটো আছে ইয়াত। আৰু এইফালে ওপৰত থোৱা গৈছে কিতাপ। তাৰপিছত এয়া বৰমা, এয়া বৰ্তা আৰু এমিকন্দা। এইফালে বৰমা আৰু এমিকন্দা অকণমানিতে। তাৰপিছত এইফালে কিতাপ আছে, এইফালে স্বামীজী, তাৰপিছত বিবেকানন্দ, এইফালে কিতাপ থোৱা গৈছে। তাৰপিছত এইবোৰ বৰ্তাই মেডেল পাইছিলে, এমিকন্দাই এইটো পাইছিলে, তাৰপিছত এই অকণমানি এইটো পাইছিলে। তাৰপিছত গাইজ, এয়া আমাৰ মোৰ ৰাধা কৃষ্ণ। এইখনো এখন বেতৰে টেবুল হয়। এইখন চোফাকেইখনৰ লগতে আহিছিলে। ইয়াত কেইখনমান পিকচাৰ আছে, এখনেই পিকচাৰ আছে। আৰু এমিকন্দাই এয়া পাইছিলে প্ৰাইজ। তাৰপিছত এইকেইটা মৰম লগা হাতী থোৱা গৈছে। তাৰপিছত এটা গ্ৰাছ প্লেণ্ট হয় এটা। তাৰপিছত তলত ইয়াত আছে কিতাপ, এইবোৰ আমি নিজে পঢ়িব পাৰিম। তাৰপিছত তাৰ লগতে থৈছে নিউজ পেপাৰ্ছ, এখন শৰাই, তাৰ ওপৰতে এখন অকণমানি কাপোৰ থোৱা গৈছে। তাৰপিছত এইটো আইতাহঁতৰ ৰুম। আইতাহঁত ৰেষ্ট লৈ আছে, ককাই কিতাপ পঢ়ি আছে, সেইটো কাৰণে আপোনালোকক বেছিকৈ নেদেখাওঁ ৰুমটো। ফ্ৰেণ্ডছ, এতিয়া গৈছোঁ মই নিজৰ বেডৰুমলৈ। আহক আহক, এইকেইটা বেলুন আনি থৈ দিছে। ফ্ৰেণ্ডছ, আমাৰ ৰুমৰ কাষতে মানে এটা ৰুম আছে। ৰুমটো মানে মাৰ মানে ক্ল'জ ফ্ৰেণ্ড আহিলে বহে। এইটো ড্ৰয়িং ৰুম নহয় হা, সৰু ৰুমটো মানে। ইফালে মা, পাপা আৰু মই
বহুতেনে বম্বে আৰু গোৱা ফুৰিবলৈ গৈছিলে এয়া মা হয় তাৰপিছত এয়া পাপা আগতে বহুত শকত আছিলে ফ্ৰেণ্ডছ এইকেইখন মোৰ কিউট চকী থৈ দিছো অৰেঞ্জ কালাৰ ওপৰত মোৰ আছে হেয়াৰ বেণ্ডছ আৰু এফালে মা পাপা বিয়াতে গাইজ মোৰ বাৰ্থডেত গিফ্ট দিছিলে সৰু সুৰা বস্তু কিন্তু মোৰ বহুত মৰমৰ আপোনালোকক দেখাও বলো এইটো হৈছে এটা গ্লাছ ইয়াত পানী দিলে মানে লাইট জ্বলি যায় আপোনালোকক মই পানী আনি দেখাই দিছো ৰব এইটো চাওক ফ্ৰেণ্ডছ পানী দিয়াৰ পিছত জ্বলি যায় এইটো ৰাতিহে আপোনালোকে ভালকে দেখিব কিন্তু এতিয়া ভালকে দেখা নাই চাগে বেছিকে ফ্ৰেণ্ডছ এইটো মোক মামীয়ে দিছিলে ৱাচ ইয়াত আছে এলছা আৰু আনা থেংক ইউ মামী ফ্ৰেণ্ডছ এইটো বক্স মোৰ মাহীয়ে দিছিলে থেংক ইউ মাহী পঞ্চি মাহী ফ্ৰেণ্ডছ ইয়াত আছে এখন ব্লেক বৰ্ড মই ইয়াত নামটো লিখি থৈ দিছোঁ নিশিতৰা কাশ্যপ তাৰপিছত এইফালে থৈছে এনেকুৱা বস্তু তাৰপিছত এইফালে চক মানে ব্লেক কালাৰ মানে চক আছে তাৰপিছত এইটো ডাষ্টাৰ তাৰপিছত স্কেল আছে আৰু পেঞ্চিল এডাল দিছে ফ্ৰেণ্ডছ এইটো চাওক কাপ মোৰ মামাৰ ফ্ৰেণ্ডে দিছিলে প্ৰশান্ত মামা থেংক ইউ ইয়াত মোৰ 3খন ফটো দি দিছে তাৰপিছত এইটো হৈছে মোৰ এখন ফটো ফ্ৰেম থেংক ইউ কণকণ মামা মোৰ মামাৰ লগৰে দিছিলে বাৰু এখন ইমান ধুনীয়া লাগিছে ফ্ৰেণ্ডছ চাওক মোৰ মুনু মাহীয়ে ইমান ধুনীয়া এখন কাৰ্ড বনাই দিছে চাওক তাই অকণমানি হয় মই আপোনালোকক কেইবাটা ভিডিঅ'টো তাইক দেখাইছোঁ ন চাওকচোন ইয়াত একগান মৰ্টন ভৰাই পেলাই এইটো এনেকৈ বনাই দিছে চাওক ইমান ক্ৰিয়েটিভিটি তাইৰ বেডৰুম ইমানো মানে খাছ নহয় আৰু এনেই মই মানে অকণমানিতে মই চব আঁকি দিছিলোঁ মানে ৱালকেইখনত সেইটো কাৰণে ইমান আপোনালোকে ৱালখন এভইড কৰিব হা মানে ফ্ৰেণ্ডছ এইটো হৈছে আমাৰ টিভি তাৰপিছত এই ফুলটো যে আপোনালোকে দেখিছে এই ফুলটো মই বনাইছিলোঁ স্কুলত আছিলে মই মানে স্কুলত হেণ্ডৱৰ্ক কৰিছিলোঁ সেইটোৱে এইটো হৈছে বৰমাহঁতৰ ৰুম মই এতিয়া কিটচেনটো দেখাবলৈ আপোনালোকক লৈ যাম বলক আহক এইটো আমাৰ কিটচেন ফ্ৰেণ্ডছ আপোনালোকে হোম টুৰ চাই নিশ্চয় ভাল পালে এতিয়া বলকচোন অলপ বাহিৰলৈ ওলাই যাওঁ আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে মোক ইমান মৰম দিছে ইমান ছাপোৰ্ট কৰিছে সেইটো কাৰণে বহুত থেংক ইউ আৰু এনেকেই আশীৰ্বাদ দি যাব যাতে মই আৰু আগবাঢ়ি যাওঁ আৰু তেতিয়াহ'লে আপোনালোকে অলপ ৰ'ব আৰু মই ওলাই লওঁ প্লিজ ৱেইট গাইজ মই লৈ গৈ আছোঁ আপোনালোকক বিললৈ জাপিহজীয়া বিললৈ ভালকৈ চাই থাকক ভিডিঅ'টো মই আপোনালোকক অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক ইমান ধুনীয়া লাগিছে ফ্ৰেণ্ডছ ডিচেম্বৰত ইয়াত বাৰ্ড ফেষ্টিভেল পাতে আৰু এইটো টুৰিষ্ট স্পট হৈ পৰিছে
পৰিৱেশটো বহুত কুল হয়। ফ্ৰেণ্ডছ, আজি ওলাই যাওঁতে অলপ দেৰি হ'ল, সেইবাবে অলপ ভিডিঅ'বোৰ আন্ধাৰ হ'ব, বাট আপোনালোকক অলপ হ'লেও ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। হাই এয়া বৰমা হয়। আৰু সেইজনী গাৰ্গী কি খবৰ? ভালে। ফ্ৰেণ্ডছ, আমি যোগীবিল পালোহি আৰু তাতে এখন ৰেষ্টুৰেণ্ট আছে ৰাছলিং। আমি তাত কফি একাপ খাবলৈ সোমাইছোঁ আৰু যোগীবিলৰ লগতে আছে ফ্ৰেণ্ডছ, মই বাৰু কফি নাই খোৱা, চাওমিন খালোঁ, খুব টেষ্টি। দেখিছেই চবৰে প্লেট খালী। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ বহুত দিনৰ মূৰত ওলাই গৈ। আজি যোগীবিলখন দেখুৱাওঁতে অলপ আন্ধাৰ হ'ল, বাট নেক্সট টাইম ফৰ চিয়'ৰ পোহৰত দেখাম। টিল দেন আৰু এটা ভিডিঅ'লৈ আকৌ লগ পাম আপোনালোকক।